কবিতাৰ শিৰোনাম নিস্তব্ধতা। বেলি মাৰ যাবৰেই হ'ল। কিছু সময় পিছত সন্ধিয়া নামিল। হঠাৎ এচাটি বতাহ আহি চুই গ'ল মোৰ মনৰ জোনাক। ফাগুনৰ যেন এচাটি পছুৱাই দি গ'ল এক আশাৰ বতৰা। কিছু আবেগ, কিছু হতাশা আৰু কিছু মনৰ আশা। নিস্তব্ধ সময়ৰ কোলাত বহি সপোনৰ ঢৌ খেলিবৰ মন। কেতিয়াবা আকৌ এবাৰ শুনিব মন ফাগুনৰ সেই সুমধুৰ গীতবোৰ। মন সেমেকি যোৱা বতাহৰ পৰশ লৈ গাব মন যায়, মোৰ ফাগুন আছেহি আহি ৰৈ তোমাৰ কথাকে ক'বলৈ। ধন্যবাদ।